दोस्तों वेलकम टू माय लास्ट चैनल आजिर भिडिओটো आरम्भ হ'ল মানে মই আজি এই শালা আজি আমি কত আহিছো বাংচিয়াফাত নিশানগ্ৰামত আহিছো নিশানগ্ৰামত খ্ৰীষ্টমাছ সিজন চলি আছে সো সেইকাৰণে অলপ ঘূৰিবলৈ আহিছো তাকো সাইকেলিং লৈ মজা লাগিব কিন্তু দেই তো লোকেল ভাষা না খাৰ খাওয়া যিবা ওলা কিবা বেয়া নাপাবি আৰু দেই আৰু অলপ দূৰ আগত যাই কিনে আৰু দেখুৱাই আছো লোকেশ্যনবিলাক ভাল লোকেশ্যন বঢ়িয়া গাঁৱলীয়া লোকেশ্যনত ঘূৰি আছো দে আকৌ এবাৰ লগ পাম এইটো আমি দেখা পাইছো এইটো ঘৰ এইটো মজা লোকেশ্যন ইমান বঢ়িয়া চিনাৰী বনাইছে এইটো চাপ বাংচিয়াফালৰ এইটো ৰাস্তাটো কি বুলি কয় বাংচিয়াফালৰ এইটো আছে গ্ৰেট লোকেশ্যন চাবলৈ ভাল লাগি যায় সব সেউজীয়া ইমান বঢ়িয়া জেগাবিলাক সেইফালে লবৰ বাগান আছে ইফালে এনেকুৱাকৈ লাহে লাহে চেঙেত পৰা cameraman এইবাৰ আহি পালো আমি জাগাটো বঢ়িয়া চিনেৰী লুকিং স্বচ্ছ ভাৰত ডেট দি আছে ইমান বঢ়িয়া জাগাটো যাব দেই বঢ়িয়া জাগাটো চবে চাই যাই থাক লাহেকে এতিয়া আহি পালো আমি বহুত দূৰ আহি আছে এইফালে আমাৰ লেফট সাইডে আছে খ্ৰীষ্টমাছৰ আয়োজন কৰা সেইফালে ৰাস্তা চাইড দিবলৈ গৈছে এইবাৰ বঢ়িয়া জেগাত ৰাখি আছো পাছত নাই যে আগত আহিব লাগিব ইউটিউব চেনেল চিনাৰী চবফালে ঘাঁহনি কাটিছে ধান কাটি গুড লোকেশ্যন মজা লোকেশ্যন খ্ৰীষ্টমাছৰ আয়োজন কি মজা দিছে ইমান সেউজীয়া পৰিৱেশ ইমান মনোমোহা পৰিৱেশ ইমান চাফা কিবা আহিলে মনটো একদম পিৰিং পাৰাং লাগি যায় একদম চেঙাত হৈ যায় একদম কি ক'ম আৰু ইমান গাছৰে সুন্দৰ কাটিছে ইফালে আৰু ইফালে এইটো আমাৰ মঞ্জিত ছাৰ একদম বাৰে সেনেকা নেদেখাবি ইউটিউবত যাব এতিয়া তোৰ লছ হ'ব আৰু কিঠে ইমান বঢ়িয়া ডাষ্টবিন ইমান বঢ়িয়া আৰু এইফালে ইমান বঢ়িয়া ৰাস্তা ইমান বঢ়িয়া ঘৰ এইফালে বঢ়িয়া ঘৰ আহিছে
সেউজীয়া পৰিৱেশ অতিকৈ ধুনীয়া। ধুনীয়া লোনৰ মুখনি ইমান ধুনীয়া ধুনীয়া বনাই আছে খ্ৰীষ্টমাছৰ আয়োজন। লিচু লাইট লগাইছে। অৱশেষত আজিৰ ভিডিঅ'টো শেষ হ'ল। বেয়া চেয়া নাপাবি।